অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ যোৱা 15 ছেপ্টেম্বৰ তাৰিখে ফাইনেল ৰিজাল্ট ঘোষণা কৰাৰ কথা আছিলে, কিন্তু আজি হৈছে 16 ছেপ্টেম্বৰ। আপোনালোক সকলোৱে হয়তো ভালকৈ জানে। আৰু বৰ্তমানলৈকে কিন্তু অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰা নাই। এতিয়া বহুতো কেন্দ্ৰীয়তে কমেণ্ট কৰি সুধি আছে, কিছুমানে মেছেজো কৰিছে যে দাদা আজিতো 16 ছেপ্টেম্বৰ হ'ল আৰু যোৱা 15 ছেপ্টেম্বৰতে ৰিজাল্ট ঘোষণা কৰাৰ কথা আছিলে, ৰিজাল্ট কিয় ঘোষণা কৰা নাই বা ৰিজাল্ট ঘোষণা নকৰে নেকি, ৰিজাল্ট কেতিয়ালৈকে ঘোষণা কৰিব, এই সকলোবোৰ বিষয়ৰ ওপৰত এটা ভিডিঅ' বনাব লাগে, যাৰ বাবে মই এইটো ভিডিঅ' আপোনালোক সকলোৰে মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে অনুৰোধ জনাম, যদি আপোনালোকে সদায় এনেকুৱা আপডেটৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক আজিৰ এই সৰু ভিডিঅ'টোলৈ আগবাঢ়ো। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোক সকলোকে জনাই দিছোঁ, অহা 22 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে অসম আৰক্ষীৰ 5200 পদত নতুনকৈ নিযুক্তি দিব। আৰু এই যে নিযুক্তি দিব, এই নিযুক্তি পদসমূহৰ ৰিজাল্ট বৰ্তমানলৈকে ঘোষণা কৰা নাই। এতিয়া যোৱা 15 ছেপ্টেম্বৰ তাৰিখে কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট ঘোষণা কৰাৰ কথা আছিলে, কিন্তু ৰিজাল্ট ঘোষণা কৰিব নোৱাৰিলে। ইয়াৰ হয়তো এটাই কাৰণ হ'ব পাৰে যে টেকনিকেল কিবা প্ৰব্লেম থাকিব পাৰে, যাৰ বাবে ৰিজাল্ট ঘোষণা কৰিব নোৱাৰিলে। আৰু আপোনালোকে চিন্তা কৰিব নালাগে, ৰিজাল্ট দিব গ'লে এনেকুৱা সৰু সুৰা টেকনিকেল প্ৰব্লেমছ হৈয়ে থাকে। আৰু অকল অসম আৰক্ষীত বুলি নহয়, বেছিভাগ বিভাগতে ৰিজাল্ট দিব গ'লে এনেকুৱা সৰু সুৰা প্ৰব্লেমছ হৈয়ে থাকে। আপোনালোকে এইকেইদিনৰ ভিতৰতে অহা 22 ছেপ্টেম্বৰ তাৰিখে যিসমূহ পদত নিযুক্তি দিয়া হ'ব অসম আৰক্ষীৰ AB, UB, কামাণ্ডো, কনষ্টেবল, লগতে অসম আৰক্ষীৰ UBSI আৰু ABSI, এই সকলো পদৰে ফাইনেল ৰিজাল্টসমূহ পাই যাব। আৰু মই আপোনালোক সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাই থ'ম, যাতে আপোনালোক সকলোৰে ৰিজাল্টবোৰ ভাল হয়। আৰু এইখিনি আছিল এই সৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।